আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়াবারাকাতুহু। আজিৰ আলোচনাৰ বিষয়বস্তু হ'ল ইহকাল আৰু পৰকাল যে আছে তাক এটি উদাহৰণৰ জৰিয়তে দাঙি ধৰিবলৈ প্ৰয়াস কৰিছোঁ। আজি এই সম্পৰ্কে আলোচনা কৰিম ইনশাআল্লাহ। শান্তির পথ সে তো একটাই একটাই, সে পথে ইসলাম আয় ছুটে আয়। কিয়ামত বা হেক বিচাৰৰ দিনৰ ওপৰত ইমান আনিলো। নবী হজরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সাহাবাসকলক কিয়ামতৰ বা হেক বিচাৰৰ দিনৰ ওপৰত ইমান আনিবলৈ খুব উৎসাহ দান কৰিছিল। এই পাৰ্থিৱ জীৱনত কৰা ভাল বেয়া, সৎ অসৎ, ন্যায় অন্যায় আদিৰ হিচাপ কিয়ামতৰ দিনাখন আল্লাহৰ সন্মুখত হ'ব। বিচাৰৰ দিনাখন সামান্য নেকি বা পুণ্যৰ কম হ'লে তাক আল্লাহ তাআলাই ৰেহাই নিদিব আৰু তাৰ কৰ্মফল অনুযায়ী বেহেশত বা দোজখত নিক্ষেপ কৰিব। কিছুমান মানুহে কয় যে দুনিয়াতেই সকলো, মৃত্যুৰ পিছত আৰু কিহৰ পৰকাল। এই ধাৰণাটো ভুল। ইহকাল আৰু পৰকাল যে আছে তাক এটি উদাহৰণৰ জৰিয়তে দাঙি ধৰিবলৈ প্ৰয়াস কৰা হৈছে। সমাজত কিছুমান মানুহ আছে যিসকল মাছ ভাল পায়। কিছুমান জালেৰে, কিছুমানে বৰশীৰে মাছ মাৰে। বৰশীৰে মাছ মাৰিব বিচাৰিলে সাধাৰণতে এটা বৰশী, অলপ সূতা আৰু ক্ষীণ বাঁহৰ চিপ লাগিব। এই তিনিটা বস্তু সংগ্ৰহ হোৱাৰ পিছত বৰশীটো সূতাৰ এমূৰত বান্ধি আনটো মূৰ বাঁহৰ চিপৰ লগত বান্ধিব লাগে। তাৰ পিছত অলপ আধাৰ সংগ্ৰহ কৰি বিল বা পুখুৰীৰ পাৰত গৈ বৰশীৰ লগত আধাৰখিনি গাঁঠি পানীৰ অনুপাতে সূতাৰ মাজভাগত এটা পুঙা লগাই বৰশীটো পানীত পেলাই দিলে তেতিয়া কিছুমান মাছ আহি সেই আধাৰখিনি খাবলৈ বিচাৰে। কিন্তু মাছে নাজানে যে এই আধাৰখিনি খালে তাৰ নিশ্চয় মৃত্যু হ'ব। মাছৰ এইটো ধাৰণা নাই যে পানীৰ জগতৰ উপৰিও আন এটা জগত আছে। বৰশী বাওতাই বৰশীৰ সূতাৰ লগত বান্ধি দিয়া পুঙাটোৰ ফালে চাই থাকে। যেতিয়াই পুঙাটো পানীৰ তললৈ যায় তেতিয়াই বৰশী বাওতাই বুজি পায় যে নিশ্চয় বৰশীত মাছ লাগিছে। তেতিয়া বৰশীটো ওপৰলৈ টান মাৰি দিয়ে, লগে লগে মাছটো আহি বামত পৰি যায় আৰু খন্তেক পিছত তাৰ মৃত্যু হয়। মাছটোৱে বিশ্বাস কৰা নাছিল যে পানীৰ জগতৰ উপৰিও আন এটি জগত আছে। মাছৰ বাবে পানী হ'ল ইহকাল আৰু দুনিয়াখন হ'ল পৰকাল। মাছে হয়তো ভাবিছিল যে মৃত্যুৰ পিছত আৰু কি হ'ব, কিন্তু দেখা গ'ল যে বৰশী বাওতাই মাছটো মাৰিয়ে ক্ষান্ত নাথাকি তেওঁ আনন্দৰে মাছটো ঘৰত আনি কাটি কুটি বাছি লৈ নিমখ, জলকীয়া, হালধি, মছলা আদি দি কেৰাহীত তেল দি ভালকৈ ভাজিলে। বিভিন্ন ধৰণৰ আঞ্জা বনালে। তাৰপিছত মাছেৰে আঞ্জা বনায়ে ক্ষান্ত নাথাকি তাক আকৌ খায় আৰু পেটৰ মাজত মাছটো হজম হৈ গুজ্জ দাৰেদি বাহিৰ হৈ পায়খানাত জমা হয়। হে ভাইসকল, আপোনালোকে এতিয়া বুজক যে এই দুনিয়াৰ পিছতো পৰকাল নিশ্চয় আছে। উদাহৰণৰ পৰা বুজা গ'ল যে আমাৰো নিশ্চয় মৃত্যুৰ পিছত কিয়ামতৰ দিনাখন তন্ন তন্নকৈ হিচাপ কৰা হ'ব, তাত কোনো সন্দেহ নাই। গতিকে এনেকুৱা ভয়াৱহ দিনৰ ওপৰত আমি ইমান আনি আল্লাহ আৰু তেওঁৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত পুৰাপুৰি বিশ্বাস স্থাপন কৰি সেইমতে আমল কৰি গ'লে নিশ্চয় আল্লাহ তাআলাই আমাক কিয়ামতৰ দিনাখন পৰিত্ৰাণ কৰিব ইনশাআল্লাহ। ওয়ামা আলাইনা ইল্লাল বালাগ।